নমস্কাৰ মিতালী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ সকলোৰে ভালে আৰু লগতে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালো হেপী নিউ ইয়াৰ কৈ দিয়া হেপী নিউ ইয়াৰ আশা কৰো সকলোৰে ভালে আৰু আজি ভিডিঅটো এটা বিশেষ কাৰণত বনোৱা হৈছে আজি মোৰলৈ এটি বাস্তেন মাৰ্টৰ ফালৰ পৰা উপহাৰ লৈ আহিছে এতিয়া আপোনালোকক তেওঁলোকক চিনাকি কৰাই দিছো এফালে তন্দালিবা এফালে সৈনিকা আৰু এফালে জুতি উঠা নাই ভালকে তন্দালিবা কিবা এটা কৈ দিয়া নমস্কাৰ ৰাইজ মই একচুৱেলি নিউ ইয়েৰ হিচাপেও আৰু যিহেতু মিতালীয়ে বহুতখিনি সামগ্ৰী মোৰ পৰা লৈ থাকে তো সেই হিচাপে মই এটা সৰু উপহাৰ এইটো গিফ্ট হেম্পাৰ এটা দিবলৈ আহিছোঁ তাইক মোৰ দোকানখন আছে কমলাবাৰী ৰোডত আছু অফিচৰ অপজিটত এখন সম্পূৰ্ণ এখন কেকৰ সামগ্ৰী পোৱাৰ দোকান হয় ধন্যবাদ আৰু তেখেতসকলক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল আৰু আপোনালোকে আৰু মোৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে বাৰু লৈয়ে থাকে আৰু যিবিলাকে নতুনকৈ মানে কেক বনাবলৈ ষ্টাৰ্ট কৰিছে বা কোনোবাই বনাবলৈ আছে বা শিকি আছে তো তেওঁলোকে বাস্তেন মাৰ্টৰ পৰা বস্তুবিলাক ল'ব পাৰিব আৰু তাত সামগ্ৰীবিলাক সকলো ধৰণৰ সামগ্ৰী আহে বেছিকৰ পৰা এডভান্সলৈকে সকলো সামগ্ৰী পাই যাব আপোনালোকে তাত আৰু তাত কেকৰ অৰ্ডাৰো লোৱা হয় এইফালে তাই লয় আৰু তাই দোকানৰ ষ্টৰত থাকে আৰু কণ্টেক্ট নাম্বাৰটো দি দিয়া হ'ব ডেছক্ৰিপশ্যন বক্সত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এয়া দিয়া হৈছে মই খালো দেই হেৰি আমি গোটেইখিনি উঠিলো বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ সদায় পাৰিলে যাবা মোৰ আপত্তি নাই কোনো আপত্তি নাই আৰু ৰাইজকো জনাই থেংক ইউ বহুত বহুত ধন্যবাদ দেই বহক আৰু আজি বাস্তেন মাৰ্টৰ পৰা অহা উপহাৰটি হ'ল এটি দেখাইছো এতিয়া মই গিফ্টটো আনবক্সিং কৰোঁ দেখাইছোঁ তেওঁলোকৰ ফালৰ পৰা কি গিফ্ট দিছে উপহাৰটি ইমান ধুনীয়াকৈ পেকিং কৰিছে মোৰ খুলিবই ইচ্ছা যোৱা নাই খুব মৰম লগা উপহাৰ এতিয়া মই খুলি দেখাইছোঁ উপহাৰটি এইটো হৈছে জাৰ কেক এইফালে পাইপিং বেগ এইফালে এখন সৰু স্মল কফি এখন কফি হয় আৰু পেন এটা দিছে আৰু এইফালে চকলেট আৰু বহুত ধুনীয়া ডেকৰেটিং কৰিছে আৰু এইফালে হৈছে ফ্ৰুট কেক এটা দিছে এইটো চকলেট ডেকৰেটিং মল হয় ইয়াত চকলেট ডেকৰেটিং কৰিব পৰা যাব ধুনীয়া লাগিছে চকলেট বহুত ধুনীয়া চকলেট এইটো চব ঘৰতে বনোৱা হয় চকলেট ইমানেই আজি গিফ্ট হেম্পাৰ আৰু এইটো এটা বহুত ধুনীয়া টেক হেপী নিউ ইয়েৰ আৰু বহুত ধুনীয়া লাগিছে এইটো দেখিবলৈ এই এইটো চকলেট বাৰ বহুত ধুনীয়া ডেকৰেটিং কৰিছে এইটো সৈনিকাই ডেকৰেটিং কৰিছে বহুত ধুনীয়া চকলেট বাৰ বহুত বহুত ধন্যবাদ থাকিল তন্দালিবা সৈনিকা জ্যোতি গিফ্ট হেম্পাৰটিৰ কাৰণে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে থকা বেল আইকনটো ক্লিক কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাই আছোঁ এটি নতুন ভিডিঅ'ত